গাইছ দেখিলে ৰাতিপুৱাৰ পৰা আমাক অশান্তি দিবলৈ আহিলে এইকেইটা আজি ৰাতিপুৱাৰ পৰা কথা এটা হ'ল আমাৰ চিনুক বিচাৰি পোৱা নাই তেনেহ'লে ব'লক চিনুক বিচাৰোঁগৈ তাৰ আগত মই কেইটামান ভাত খাই লওঁ তো খাই বৈ হৈ গ'ল এতিয়া তেনেহ'লে ব'লক যাওঁ চিনুক বিচাৰি তাতে থাকে আজি ইয়াতো নাই এতিয়া হেয়াল কি হ'ব এইটো ৰুমতো যাছোঁ দেখিছে নাই ক'তো নাই বস্তু নাই এইটো ৰুমতো নাই ইয়াতো ক'তোৱে নাই এইফালে আমি খেলোঁ ইয়াতো ক'তোৱে নাই বিচাৰি গৈ আছোঁ নাই ৰাতিপুৱা মোৰ লগতে আছিলে মোৰ লগতে ভাত খাইছিলে ধুনীয়াকৈ তেনেহ'লে ব'লক ইটো ঘৰত বিচাৰোঁ তলৰ চাঙৰ তলদি পাৰ হৈ মই বিচাৰি ফুৰিছোঁ এইটো বহুত এইটো ঘৰ ভালকৈ বনোৱা হোৱা নাই সেইপিনে ক'তো মিনু নাই দেখিছেনে এইবোৰ ক'তোৱে নাই মিনু পানী হোৱা দিনাখনে দেখিছেনে পানী হোৱা দিনাখনে তই চিনুক দেখিছিলি নি নাই দেখা বৌ একে নাই দেখা আজি হেয়া থাকিলে পাই গ'লো ফাইনেলি পাই গ'লো এইফালে আছে চাব নেকি মই দৌৰি আহোঁতেনে এইফালে যোৱা দেখিলোঁ এইটো দৌৰিছে ৰাইজ ইটো আকৌ এইপিনে দি সেইটো ৰাইজ দেখিছেনে সিহঁতি ইয়াত এই ফাটটো দি আহিলে সিহঁতি মানে ইফালে লুকা আছিলে আৰু আজিলৈ বাই টাটা ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব